পৰহি আমাৰ কোকৰাঝাৰৰ যিটো কাৰিগাঁও উত্তৰে যিটো ঘটনা ঘটি গ'ল, তাত আমাৰ বড়ো ঠিকাদাৰ এজনক গুৰু চুৰ বুলি সজুৱাই আদিবাসী জনগোষ্ঠীৰ পৰা এওঁলোকক তেখেতক আক্ৰমণ কৰি মূৰে মূৰে হত্যা কৰিলে। তো এওঁলোকে লোকেল এজন ঠিকাদাৰক কেনেকৈ মানে মূৰে মূৰে মাৰিলে, এওঁলোকে কিয় চিনি নাপালে, লোকেল এজন ঠিকাদাৰক কিয় চিনি নাপালে, এওঁলোকে নিশ্চয় এওঁলোকে মানে মাৰিলে নে কি, এইটো ন্যায়ৰ কাৰণে আমাৰ বড়োসকলে মানে আজি ধৰ্ণা ইটোৰ পৰা ইটো ধৰ্ণা লৈ আছে। ধৰ্ণাৰ ফলত চাওতাল আদিবাসীৰ জনগোষ্ঠীসকলে এইফালে কি কৰি আছে, মানে কাৰ ভিনু লৈ জং অস্ত্ৰ লৈ এওঁলোকে মানে আক্ৰমণৰ চেষ্টা চলাই আছে। গতিকে এইটো একচুৱেলি হ'ব নালাগিছিল। ঘটনাটো ঘটাইছে আদিবাসীসকলে। আজি আমাৰ বড়োসকলে ন্যায় বিচাৰিছে, ন্যায় বিচাৰি আজি চৰকাৰৰ সন্মুখত গ'ল। এই চৰকাৰৰ সন্মুখত আমাৰ বড়োসকলে আজি মানে ন্যায়ৰ সন্মুখত মানে বিচাৰি আছে, ন্যায় বিচাৰি আছে। গতিকে আদিবাসীসকলে যদি এইজন ঠিকাদাৰক যদি তেখেতসকলে গুৰু চুৰ বুলি বা কোনো কাৰোবাক মানে এক্সিডেণ্ট কৰা বুলি এওঁলোকে কৈ আছে, এক্সিডেণ্টৰ প্ৰুফ এওঁলোকৰ আগত আজি কোনো এওঁলোকে এজন মানুহ এক্সিডেণ্ট হৈ পৰি থকা প্ৰুফ দেখাব পৰা নাই। আৰু মানে যদি এক্সিডেণ্ট হৈ যদি মানুহজন পৰি আছিল, যিহেতু যদি পৰিছে বা আজিলৈকে প্ৰুফ দেখুৱাব পৰা নাই যে এক্সিডেণ্ট কৰিছে বুলি, আৰু গুৰু চুৰৰ তেওঁলোকে প্ৰমাণ দেখুৱাব নোৱাৰে। এওঁলোকক দায় জপিয়াই মানে কি কৰি আছে, দুখ দিয়ে, এটা মানে দুখ দি এওঁলোকক মানে মূৰে মূৰে হত্যা কৰিলে। তাই একচুৱেলি এইটো বহুত মানে ডাঙৰ এটা ঘটনা হৈছে। এজনৰ পৰা এজনৰ আমাৰ বড়ো কমিউনিটিক কিয় মানে মাৰিবলৈ পালে। এওঁ আদিবাসীসকলে এওঁ ঠিকাদাৰক তো এনেওতো ঠিকাদাৰজনকতো চিনি পাব লাগিছিল। এইটো মোৰ প্ৰশ্ন। এইটো যাহাতে আমি ভাবোঁ কি ইয়াৰ পৰা যাহাতে আদিবাসীসকলে যাহাতে আমাৰ বড়ো ভাইক যাতে নেক্সট এনেকৈ ব্যতিক্ৰম কৰি পেলাই যাতে নেক্সট ঘটনা নকৰে, বা আপোনালোকৰ আদিবাসী হওক আমাৰ বড়ো জনগোষ্ঠীৰ হওক এইটো যাতে নহয়, মানে আকৌ গণ্ডগোল নহয়, যাতে এইটো কাজিয়া যাতে নানে, ইয়াৰ পৰা যাতে আদিবাসীসকলে বিৰত থাকে। তো মই ইয়াক অনুৰোধ কৰোঁ যা আজি মই এইটোৱে ক'ব বিচাৰোঁ, কোকৰাঝাৰ বা BTC এৰিয়াখন বেলেগ বড়োসকলৰ বেলেগ ব্লক হয়, ST ৰিজাৰ্ভ হয়। সেইটো ST ৰিজাৰ্ভ যিহেতু, গতিকে আপোনালোকে নিজে যদি আমাৰ BTCৰ বাসিন্দা হিচাপত আপোনালোকে যদি যিহেতু BTC একদৰ আগত যিবিলাক আছিল আদিবাসীসকলে, এওঁসকলে যদি ভালকৈ থাকিব বিচাৰে, মই অনুৰোধ কৰিছোঁ, ভালকৈ যদি থাকিব বিচাৰে আপোনালোকে যদি বড়ো ভাইৰ লগত মিলি, বড়ো ভাইৰ লগত থাকি আমাৰ BTC চৰকাৰৰ লগত ভালকৈ কাম কৰিব লাগে। যিসকলে মই আমাৰ আদিবাসী নেতাসকলক মই অনুৰোধ কৰোঁ যে আপোনালোকৰ গাঁৱৰ যিখিনি মানে নিবনুৱা, যিখিনি মানে অশিক্ষিত, এওঁসকলক আপোনালোকে গাঁৱে গাঁৱে যায় ক্লাছ কেনেকৈ মানে থাকিব লাগে, কেনেকৈ মিলিব লাগে, সেইটো মানে বুজাবুজিটো ৰাখিব লাগে। যাতে এইখিনি কোকৰাঝাৰ এৰিয়াৰ বিষ্ণুৰী হওক, কাৰিগাঁৱৰ যিখিনি বড়োসকলক এওঁলোকে চবেই চিনি পায়, ভাই ভনী হিচাপত চবেই চিনি পায়। যিহেতু আমি আমাৰ যিখিনি এৰিয়াত আমাৰ মানে এটা ধৰক আমাৰ এৰিয়াত যিখিনি তেখেতে অমুক হয়, চবেই চিনি পায়। গতিকে এওঁলোকে আদিবাসীসকলে আজি চিনি পাই হ'লেও চিনি নাপাওঁ যেন এওঁলোকে কৰি আছে, যে বড়োসকলক চিনি নাপায়, বড়োসকলে মানে কেতিয়াৰ পৰা ক'ত আছে সেইটো এওঁলোকে চিনি পোৱা নাই নেকি। গতিকে বড়োসকলে ইয়াৰ বাসিন্দা না অবাসিন্দা, আপোনালোকে কি
আদিবাসীসকলে ইয়াতে মানে বহুত যুগে যুগৰ পৰা আহি থকা বুলি আপোনালোকে ভাবে নেকি? আপোনালোকে নেতাসকলে আপুনি জনগোষ্ঠীক ভালকে বুজাই কিনে খোৱাটো ভাল হয়। গাঁৱে গাঁৱে যাই এইটো যে মিলি থাকিব লাগে, এইবিলাক যাতে হ'ব নালাগে, কাজিয়া হৈ থাকিব নালাগে। আপোনালোকৰ এই ভুল বুজাবুজিত এনেকৈ কাজিয়া কৰি থকাৰ কাৰণে আমাৰ মানে এই BTC ভালকে মানে সংসাৰ খোৱাটো মানে খেলি মেলি হৈ আছে, মানে ক্ষয় ক্ষতি হৈ আছে। বড়োৰো ক্ষতি হৈ আছে, আদিবাসীৰো ক্ষতি হৈ আছে। যাতে মই বাসিন্দা যিবিলাক বাসিন্দা আদিবাসী হয়, BTCৰ বাসিন্দা আদিবাসী হয়, মই এওঁলোকক অনুৰোধ কৰোঁ যে ঝাৰখণ্ডৰ পৰা আহি যিবিলাকে আপোনালোকে আলহী হিচাপত আহে, ইয়াতে আপোনালোকে ৰাখি থয়, আপোনালোকে ইয়াতে জাগা আছে কিবা আছে, এনেকৈ জাগা দি নাথাকিব আপোনালোকে। এইটোৱে মই আপোনালোকক, যিহেতু মই আদিবাসী মোৰ দাদা ভাইসকলক মই অনুৰোধ কৰোঁ যে আপোনালোকে নিজৰ যিখিনি নিজৰ থকা লোৱা যিখিনি BTC একৰ্ডৰ আগত যিবিলাকে আহিছিল, তেওঁলোকে যিখিনি আছে আপোনালোকে নিজৰ যিখিনি থাকিব লগা এৰিয়া এইটো আপোনালোকে বচাই ৰখাটো ভাল হয়। গতিকে মই আজি এই দুই আশাৰ কথাটো কৈ কিনে মই আপোনালোক যাতে এই আন্দোলন, যিহেতু ভুল বুজাবুজিত আমাৰ বড়ো ভাই এজন ঠিকাদাৰ, ভাল এজন ঠিকাদাৰ আছিলে, তেখেতক আপোনালোকৰ জনগোষ্ঠীয়ে মাৰি পেলালে। গতিকে ইয়াৰ পৰা আৰু নহয়, কাজিয়া নকৰে, সেইটো মই আদিবাসী বাসিন্দাসকলৰ পৰা মই অনুৰোধ কৰিছোঁ। আৰু আদিবাসী লিডাৰসকলে এইটো যাতে বুজাই দিয়াটো ভাল হয় যে আপোনালোকৰ জনগোষ্ঠীক ভালকে ৰখাটো। মই এইখিনি কৈ মই এইখিনিত মোৰ কথা মোৰ ছুটি মানে ভিডিঅ'খন এইখিনিতে মই সামৰিলোঁ।